हेलो फ्रेंड्स, आशा करो अपना सकलो भाले आछे। आज एटा यूनिक हेल्दी रेसिपि आपनालोকৰ ওচৰত शेयर কৰিম বুলি ভাবিলো আৰু সেই ৰেচিপিটোৰ নাম হৈছে কিনো হেখলৈকে ভিডিওটো চাই থাকিব বুলি মই আশা ৰাখিলো। এয়া ওটছ এনেকৈ মিক্সাৰ গ্ৰাইণ্ডাৰত মাৰি ললো ড্ৰাইকে। এফালে মই গাজৰ লৈ লৈছো, ভেজিছ আপোনালোকে যি ফেভৰেট সেয়া ল'ব পাৰে। লগতে মই এয়া বিশেষকৈ অকমান আগতীয়াকৈ তিয়াই থৈ দিছিলো চিৰা। এয়া চিৰা এতিয়া মই মিক্সাৰ গ্ৰাইণ্ডাৰত দি দিম। এই গোটেইখিনি একেলগে আচলতে মিক্স কৰি ল'ম। এতিয়া চিৰাখিনি দিয়াৰ পাছত অকণমান স্মুথৰ নিচিনা হৈছে, দেখিছে নহয়। আৰু কেনেকৈনো বনাইছোঁ শেষলৈকে ভিডিঅ'টো যাতে চাই থাকে আপোনালোকে, আৰু মোক যাতে শেষলৈকে আপোনালোকে ছাপোৰ্ট কৰি যায় যাতে। আৰু এতিয়া মই মিক্সাৰ গ্ৰাইণ্ডাৰত গাজৰ আৰু একেলগে মই আদা লৈ লৈছোঁ। আৰু এতিয়া মই কেৰাহী এখনত অকণমান তড়কা লৈ লৈছোঁ। তড়কা মাৰিছোঁ বিশেষকৈ মাষ্টাৰ্ড চিপছ আৰু কাৰী লিভছ। এতিয়া মই বিশেষকৈ পিঁয়াজো এনেকৈ মিহি মিহিকৈ কাটি লৈছোঁ। আপোনালোকে বিশেষকৈ গাৰ্লিকো ল'ব পাৰে, এনেকৈ মিহি মিহিকৈ কাটি লৈ এনেকৈ ফ্ৰাই কৰি ল'ব পাৰে। লেছ অইল বুলি ক'ব পাৰি, ন' অইল বুলি ক'ব পাৰি। জাষ্ট তড়কাতহে আচলতে অইল লোৱা হৈছে। এতিয়া মই গাজৰো এনেকৈ গ্ৰেট কৰি ল'লোঁ। গাজৰ আৰু আদা বিশেষকৈ মিক্সাৰ গ্ৰাইণ্ডাৰত এটা পেষ্ট বনাই ল'লোঁ। সেই পেষ্টখিনি একেলগে মই এটা মিক্স কৰি ল'ম। এটা ইউনিক ৰেচিপি, নিজে ভাবি পেলাই লোৱা ৰেচিপি। কেনেকুৱা লাগিছে কমেণ্ট ছেকশ্যনত জনাব। আৰু প্ৰথমবাৰৰ কাৰণে যদি মোৰ চেনেলটো চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিবলৈ কিন্তু নাপাহৰিব। আৰু মছলা যিখিনি লাগে আচলতে সেইখিনি মছলা দিব। জিৰা, ধনিয়া গুড়ি, জালুকৰ গুড়ি দিব পাৰে, নহ'লে বিশেষকৈ কেঁচা জলকীয়া এনেকৈ কাটি দিব পাৰে। এতিয়া আৰু কেনেকৈনো বনাম শেষলৈকে কিন্তু ভিডিঅ'টো চাই থাকিব। এতিয়া মই একেটা পাত্ৰতে বিশেষকৈ দৈও লৈ লৈছোঁ। দৈও এনেকৈ মিক্সাৰ গ্ৰাইণ্ডাৰত মাৰি লৈছোঁ। যিহেতু দৈটো মিক্সাৰ গ্ৰাইণ্ডাৰত মাৰিলে অকণমান পনীয়া হয়, অকণমান পনীয়াকৈ মাৰিছোঁ যাতে সানিবলৈও সুবিধা হয়। আপোনালোকে বেকিং চ'ডা অকণমান দিব পাৰে, যিহেতু অকণমান ফুলিব লাগিব। খুব বেছিও নিদিব, যাতে বস্তুটো অকণমান ভালো হয়, কোমলো হয়, ছফ্টো হয়। এতিয়া মই গোটেইখিনি ভেজিছ একেলগে সানি ল'ম। বেটাৰটো মোৰ ৰেডিয়ে হৈ আছে। আৰু বিশেষকৈ তড়কাখিনিও একেলগে দি দিলে আৰু মোৰ প্ৰায় ৰেডিয়ে হৈ যাব। আৰু বিশেষকৈ বেছি সময় নালাগেই, 20 মিনিটছৰ ভিতৰতে আচলতে ৰেডি হৈ যাব। আৰু পাত্ৰটো আপোনালোকে চাই ল'ব, যদি বিশেষকৈ অলপ পাতলা থাকে কম সময় লাগিব, আৰু যদি অকণমান ডাঠ হয় পাত্ৰটো অকণমান বেছি সময় লাগিব। এতিয়া তড়কাটো দিয়াৰ পাছত গোটেইখিনি একেলগে মিক্স কৰি লৈছোঁ। আপোনালোকে 5 মিনিটছ ৰেষ্টত থৈ দিব। তাৰপিছতে আপোনালোকে এনেকৈ পাত্ৰ এটাত তেল সানি পেলাই প্ৰেছাৰ কুকাৰত উঠাই দিব। নাইবা আপোনালোকৰ যদি অ'ভেন নহ'লে OTG আছে তাতো দি দিব পাৰে। মই ঠিক অ'ভেন আৰু OTG মই টাইমিংটো ক'ব নোৱাৰিম, যিহেতু মাইক্ৰ'ৱেভ বুলি ক'লে অকণমান কম সময়ৰ ভিতৰতে হৈ যায়। খুব বেছি চাগে 10 মিনিট 8 মিনিট এনেকুৱা লাগিব চাগে। ইয়াত কিন্তু যিহেতু মই একেবাৰে ল' ফ্লেমত ৰাখিব, যিহেতু ভিতৰখিনিও সিজিব লাগিব, সেইকাৰণে 20 মিনিটছ বুলি কৈছোঁ। আৰু পাত্ৰটো কিন্তু চাই ল'ব দেই, পাতলা পাত্ৰ হ'লে কম সময় লাগিব। এতিয়া গোটেইখিনি ওপৰত এনেকৈ দি দিলোঁ। প্ৰথমতে সানি ল'লোঁ আৰু ওপৰত গাৰ্নিচিঙৰ কাৰণেও কাৰী লিভছ, মাষ্টাৰ্ড চিজ আৰু এইফালে আদা আৰু গাজৰ সেইখিনি দি দিলোঁ। কেনেকুৱানো হৈছে ৰেচিপিটো জনাবচোন কমেণ্টত। ইমান কালাৰফুল হোৱা নাই বাৰু, মোৰ কিন্তু বহুত কালাৰফুল লাগিছে। আৰু যেতিয়া বনাই পেলাই মই ৰেচিপিটো আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিছিলোঁ আৰু যেতিয়া মই খালোঁ আচলতে ইমানে ভাল লাগিলে জানানে, ক'বলৈ বাকী নাই আৰু। এতিয়া মোৰ ৰেডি হৈ গ'ল। বথ ছাইডছ দেখিছেনে ইমান সুন্দৰকৈ সিজিছে। আপোনালোকে টিফিন বক্সত লৈ যাব পাৰে। ব্ৰেকফাষ্ট, বিশেষকৈ এইটো ব্ৰেকফাষ্ট ৰেচিপি হয়, ব্ৰেকফাষ্টত লৈ যাব। আৰু কিন্তু এনেকৈ বনাই পেলাই মোক কমেণ্টত জনাব কেনেকুৱানো পালে। মোৰ কিন্তু খাই বিৰাটেই ভাল লাগিলে। আৰু চাটনি বুলি ক'লে আপোনালোকে পিনাট চাটনি, চানা ডাল আৰু পিনাট এনেকৈ হেৰি কৰি তেনেকৈও বনাব পাৰে। সাধাৰণতে পিনাট চাটনিৰ লগত আপোনালোকে খাই বিৰাটেই ভাল পাব। আৰু কিন্তু টমেট' কেটচাপৰ লগত ইমান ভাল নালাগিব, সেইকাৰণে চাটনি বনাই ল'ব।